মৰ্নিং এয়া দেখিছে আমি সাজি কাচি একেবাৰে ওলাই লৈছোঁ। আজি আমি শ্ৰীদিৰ পৰা নাচিকলৈ যাম আৰু নাচিকত কেইবাটাও গুৰুত্বপূৰ্ণ ঠাই আছে। আপোনালোকে জানে ৰামে যেতিয়া বনবাস খাটিছিলে এটা টাইম পিৰিয়ড নাচিকত আছিলে আৰু কেইবাটাও আচলতে ৰামায়ণৰ গুৰুত্বপূৰ্ণ ঘটনা নাচিকত হৈছে। সুপৰ্ণখাৰ নাক নাচিকতে কাটিছিলে, ৰামকুণ্ড আছে, তাৰ লগতে যিটো কোৱা হয় 12টা জ্যোতিৰ্লিং তাৰ ভিতৰত অন্যতম এটা নাচিকত আছে। গতিকে আপোনালোকক দেখুৱাম আজি ক'লে ক'লে আমি যাওঁ, কেনেকৈ তাতে পূজা অৰ্চনা কৰা হয়, কি কি নীতি নিয়ম আছে, গোটেইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া যাওঁ। আৰু এনেদৰে আমি আৰম্ভ কৰিলোঁ আমাৰ এই যাত্ৰা। ফাইনেলি আমি আহি পালোঁ নাচিক। গাড়ীখন ইয়াতে ৰখা হৈছে। শ্ৰীদিৰ পৰা নাচিকলৈ 90 কিলোমিটাৰ। পাব্লিক ট্ৰান্সপৰ্টো থাকে, কিন্তু আমি আমাৰ সুবিধাৰ বাবে যিহেতু সুদীপ্তাৰ মাকো আহিছে গতিকে আমি এখন গাড়ী ভাড়া কৰিছোঁ আৰু আজি নাচিক ফুৰিম আমি। গতিকে ক'ৰ পৰা আৰম্ভ কৰোঁ আপোনালোকক জনাই লওঁ। মুক্তিধাম বুলি কয়, মুক্তিধামৰ পৰা আৰম্ভ কৰিম আৰু ব'লক চাই যাব কেনেকুৱা পৰিৱেশ। মুক্তিধামৰ বাহিৰৰ পৰিৱেশ। আপোনালোকে জোতা চেণ্ডেলবোৰ ইয়াতে ৰাখিব পাৰিব। এয়া আমি ইয়াতে ৰাখিম জোতা চেণ্ডেল আৰু এয়া হৈছে মুক্তিধাম। এতিয়া মন্দিৰ দৰ্শন কৰোঁ, তাৰপিছতে ডিটেইলছখিনি আপোনালোকক জনাম কেনেকুৱা কি হয়। এইয়া মন্দিৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ। আৰু যিহেতু আপোনালোকে দেখি গম পাইছে ইয়াত লিখা আছে ভিতৰত মোবাইল ফোন এলাও নহয়, গতিকে ভিতৰখিনি আপোনালোকক দেখুৱাব নোৱাৰিম। কিন্তু এইখিনি হৈছে মন্দিৰৰ আৰতিৰ সময়। এইখিনি সময়ত আহিলে আপোনালোকে মন্দিৰৰ আৰতি পাব। আৰু এয়াই হৈছে নাচিকৰ বিখ্যাত মুক্তিধাম। ইয়াৰ পৰা এতিয়া চেণ্ডেল ল'লোঁ, 2 টকা লয় চেণ্ডেলৰ, ইয়াতে ৰাখিব পাৰে আৰু কাষত এয়া দোকানবোৰ আছে। আৰু এয়া আমি আহি পালোহি নাচিকৰ পঞ্চৱতী। আৰু কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীও যিহেতু গৈছিলে পঞ্চৱতীলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে। ইয়াৰ ভিতৰত গাড়ী এলাও নকৰে, গতিকে আমি এখন অটো ল'ব লগা হ'ল। ইন'ভা আমাক নিবলৈ নিদিয়ে আৰু 600 টকাত আমি এখন অটো বন্দবস্ত কৰিলোঁ। অটোখনে আমাক পঞ্চৱতীৰ ভিতৰখিনি ফুৰাব। हाँ, अभी बोलिए। ये राम जी का पर्ण कुटी है। राम लक्ष्मण सीता वनवास के लिए आए थे, तब यहीं पे कुटिया बने थे। 4 महीना रुके थे राम लक्ष्मण सीता। चप्पल गाड़ी में निकाली। ओके ओके। तो এই ঠাইটুকুৰা হৈছে ৰামায়ণৰ সৈতে জড়িত। ৰাম লক্ষ্মণ সীতা যেতিয়া বনবাস খাটিছিলে ইয়াতেই আছিলে, এইখিনি ঠাইতেই আছিলে। গতিকে ৰামায়ণৰ দিনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঠাই আপোনালোকক দেখুৱাম। এই ঠাইতেই তেখেতে কোৱাৰ দৰে 4 মাহ আছিলে। আপোনালোকে এবাৰ চাই লওক পৰিৱেশটো। এয়া আৰু ৰাৱণক ভিক্ষা দিবলৈ সীতামায়ে এই কুটিটোৰ পৰাই গৈছিলে, যিহেতু ৰাৱণে ভিক্ষাৰীৰ বেগ জুৰি আহিছিলে আৰু এই কুটিটোৰ পৰাই আচলতে সীতামায়ে ৰাৱণক ভিক্ষা দিবলৈ গৈছিলে। আমি ওলালোঁ য'ত কৈছোঁৱেই যে সীতাই ৰাৱণক ভিক্ষা দিবলৈ আহিছিলে, যিহেতু ভিক্ষাৰীৰ বেগ জুৰি ৰাৱণ আহিছিলে। এতিয়া আপোনালোকক দেখাম লক্ষ্মণ ৰেখাডাল, য'ত ৰামায়ণৰ কাহিনী অনুসৰি ৰাম লক্ষ্মণ ওলাই যায়, সীতাক এডাল ৰেখা দি থৈ যায়। সেই ৰেখা পাৰ হৈ যাব নালাগে, নহ'লে বিপদ বিঘিনি হয়। এই লক্ষ্মণ ৰেখাডাল চাবনে? এই দলংখন, এই দলংখনকে কোৱা হয় লক্ষ্মণ ৰেখা। এই লক্ষ্মণ ৰেখাডাল পাৰ হৈ সীতামায়ে ৰাৱণক ভিক্ষা দিবলৈ গৈছিলে আৰু তাৰ পাছতে ৰাৱণে এই ঠাইৰ পৰা মা সীতাক হৰণ কৰিছিলে। হনুমান মন্দিৰ ভিতৰত ভিডিঅ' কৰা এলাও নহয়। এই ঠাইতে ৰক্ষা কৰিবৰ বাবে হনুমানজী প্ৰকট হৈছিলে। নাচিকৰ বিখ্যাত লক্ষ্মী নাৰায়ণ মন্দিৰ। যিহেতু ভাৰতবৰ্ষৰ কেৱল 4টা ঠাইতহে কুম্ভ মেলা হয়, এয়া অন্যতম এটা। লক্ষ্মণে তপস্যা কৰিছিলে, সেইকাৰণে এই ঠাইখিনি কোৱা হয় তপোবন। আৰু তপোবনৰ বিশেষত্ব আপোনালোকে আচলতে জানে, ৰামায়ণ সকলোৱে পঢ়িছে। ব'লক আপোনালোকক দেখুৱাওঁ ভিতৰখিনি। আপোনালোকে বহুত শুনিছে, কিন্তু লক্ষ্মণৰ মন্দিৰ নাই, আজিলৈকে নাই। এয়াই হৈছে ভাৰতৰ একমাত্ৰ লক্ষ্মণ মন্দিৰ। ব'লক যাওঁ ওপৰলৈ।
আৰু লোকবিশ্বাস অনুসৰি এই ঠাইখিনিতে লক্ষ্মণে সুপৰ্ণখাৰ নাক কাটিছিলে, গতিকে এনেদৰে মূৰ্তি বনাই ৰখা হৈছে। আৰু এয়া হৈছে তপোবনৰ ভিতৰৰ ভাগ। এনেদৰে হনুমানৰ মূৰ্তি আছে আৰু এইফালে এয়া লক্ষ্মীৰ মূৰ্তি, আৰু এইজোপা হৈছে তপোবনৰ গছজোপা। তপোবনৰ কথা আমি সকলোৱে জানোৱেই। এই গছজোপাৰ তলতে লক্ষ্মণে ধ্যান কৰিছিলে, যাৰ বাবে গছজোপাৰ তলত এয়া হৈছে লক্ষ্মণৰ মূৰ্তি, লক্ষ্মণৰ একমাত্ৰ মন্দিৰ। ভাৰতবৰ্ষত এটাই লক্ষ্মণৰ মন্দিৰ আছে আৰু এয়া হৈছে এই মন্দিৰ ভাগ। এই গছজোপাৰ তলতেই মন্দিৰ ভাগ আছে। গছজোপা আকৌ আপোনালোকক ভালকৈ দেখুৱাইছোঁ। এইজোপাই হৈছে তপোবনৰ সেই বিখ্যাত গছজোপা, যিজোপা গছৰ তলত লক্ষ্মণে ধ্যান কৰিছিলে। সেইবাবে লক্ষ্মণৰ মন্দিৰ ভাৰতবৰ্ষৰ একমাত্ৰ লক্ষ্মণ মন্দিৰ। হাজিৰা লগাই লৈছোঁ পল্লৱী বা আৰু মই, তেতিয়া বেছি ভাল লাগিব। এয়া ব'লক আমি অন্য এটা প্ৰান্তলৈ এতিয়া গৈ আছোঁ। আৰু আমি এতিয়া গৈ আছোঁ গোদাবৰী আৰু কপিলা নদীৰ সংগমস্থলীলৈ। এই স্থানত সীতাকুণ্ড আছে আৰু কেইবাটাও ৰামায়ণৰ গুৰুত্বপূৰ্ণ বস্তু আছে। বলক এইখন চাওঁ। হৈছে গোদাবৰী নদী। এইখন নদীতে সীতাই গা ধুইছিলে আৰু সীতাই যিহেতু অগ্নি পৰীক্ষা দিছিলে বুলি আপোনালোকে আটাইয়ে জানে, এই ঘাটটোতে সীতাই অগ্নি পৰীক্ষা দিব লগা হৈছিলে। ৰামায়ণৰ কথাবোৰ যি আমি পাঠ্যপুথিত পঢ়িছিলোঁ, সেয়া এতিয়া স্বচক্ষে দেখিছোঁ। সেই ঠাইবোৰ যিখিনি जिस समय भगवान यहाँ आए थे वनवास के लिए, उस समय माता जी को भगवान राम जी ने आज्ञा दी थी, आप 1 साल के लिए अग्नि भगवान के पास गुप्त रहना है। कारण क्या है? रावण साधु रूप लेके आपको चुराने के लिए यहाँ पर आने वाला है। इसीलिए माता सीता ब्रह्मा विष्णु महेश 3 भगवान को साक्षी रखे 1 साल 14 दिन के लिए माता जी यहाँ अग्नि में गुप्त हो गई। बाद में यहाँ से राम भगवान जी ने मायावी माता बनाई, उसका नाम था वेदवती माता, वो रखी सीता गुफा पंचवटी में। ভাৰতবৰ্ষত বহুকেইখন ৰামায়ণ আছে। এয়া তুলসীদাসৰ ৰামায়ণ অনুসৰি যিগৰাকী সীতাক ৰাৱণে হৰণ কৰিছিলে, সেইগৰাকী আচলতে প্ৰকৃত সীতা নাছিলে। প্ৰকৃত সীতা এই কুণ্ডত, এই যে কুণ্ডটো দেখিছে মোৰ পিছফালে, এই কুণ্ডটোত লুকাই আছিলে আৰু মহাদেৱে বনোৱা নকল সীতাকহে লৈ গৈছিলে। তুলসীদাসৰ ৰামায়ণত এনেকৈ আছিলে। ঠাইভেদে ৰামায়ণৰ কাহিনী কিছু পৃথক নহয়নে? আমি ৰামায়ণৰ কাহিনী অকণমান বেলেগকৈ জানো। আমি জানো ৰাৱণে সীতাক হৰণ কৰিছিল, কিন্তু তুলসীদাসৰ ৰামায়ণত এটা বেলেগ কাহিনী আছে। বাৰু সেয়া যিয়েই নহওক, এইখন নদীৰ পাৰতেই হয় কুম্ভমেলা। আৰু আপুনি নিশ্চয় জানে ভাৰতবৰ্ষৰ কেৱল 4 ঠাইতে কুম্ভমেলা হয়। गौ माता है, कपिला कुंड है। कपिल भगवान तप करके नदी लाए कपिला, गोदावरी कपिला संगम। यहाँ शूर्पणखा की नाक काटने की जगह है। बारिश पे पानी आने से यहाँ का मंदिर बंद रहेगा, इसलिए ऊपर मंदिर दिखाया। कुंभ मेला जो होता है कुंभ मेले की जगह है। ओरिजिनल नाक काटने वाला जगह यही है। जय श्री राम। আৰু মন্দিৰ আৰু এইবাৰ আপোনালোকক লৈ যাম ৰামকুণ্ড অৰ্থাৎ ত্ৰিবেণী সংগমলৈ। অৰুণা বৰুণা আৰু গোদাবৰী নদীৰ য'ত সংগম হৈছে, সেই সংগমস্থলীলৈ, য'ত হিন্দু ধৰ্মত পবিত্ৰ বুলি ধ্যান কৰা হয়। আমি যোৱা দিন আৰু বহু লোকৰ ভিৰ আছিল, যিহেতু খুব পবিত্ৰ বুলি ভবা হয় এই ৰামকুণ্ড বা এই ঠাইখিনিক। আমিও পানী ভৰাই আনিলোঁ বটলত। বহু লোকে অৱশ্যে গা ধুই আছিল, আমি কিন্তু গা ধোৱা নাই, আমি বটলত পানী ভৰাই আনিলোঁ। আৰু ৰামকুণ্ড যোৱাৰ পাছতেই আমাৰ পঞ্চৱতী যাত্ৰা অন্ত পৰিল। আমি সীতা গুফালৈ নগ'লোঁ, যিহেতু হাতত সময় কম আছিল। আৰু এইবাৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ ত্ৰ্যম্বকেশ্বৰ মন্দিৰলৈ। বলক যাওঁ। পৰা আমি ত্ৰিম্বকেশ্বৰ অহাৰ পথত এখন খুব ধুনীয়া হোটেলত আহিছোঁ, য'ত আমি ট্ৰেডিশ্যনেল মাৰাঠী খাদ্য খাম। এইখিনি হৈছে খানা, উদয়পুৰাই খাম এতিয়া। তো আমি খালোঁ, মহিলাসকলে এনেদৰে জুইত বনাইছে। চাওক, অলপ দেৰি আগত খোৱা খানাবোৰ এনেদৰে জুইত বনাইছে খুব ধুনীয়াকৈ। আৰু পৰিৱেশটো চাওক, ইমান ধুনীয়া। সকলোবোৰ বস্তু এনেদৰে ৰখা হৈছে। আৰু এটা বস্তু যিটো আমাৰ অসমত সুলভ, সেই বস্তুটো হৈছে এই যে গোবৰ মাটিৰে আমি ঘৰ লেপো, চোতাল লেপো। এয়া চাওক, গোবৰ মাটিৰে তেওঁলোকে চোতাল লেপিছে। মহাৰাষ্ট্ৰত অসম নিচিনা এটা ফিল আহি গৈছে। কেনেকুৱা লাগিলে মা খাই? খুব টেষ্টি, খুব ভাল, খুব ধুনীয়াকৈ খালোঁ। পলয়বা কেনেকুৱা লাগিলে? উদৰ পুৰাই খোৱা বুলি কয় যে, আমি মহাৰাষ্ট্ৰীয়ান যি খানা
থালি সেই উদৰ পূৰাই খালোঁ আৰু অলপ এই পৰিৱেশৰ অনন্য সোৱাদ ল'লোঁ ইমান ধুনীয়া নহয় গাঁৱলীয়া পৰিৱেশ এটা দিছে ন আমাৰ একদম। অসমৰ এই গাঁৱৰ পৰিৱেশলৈ মনত পৰিছে এই যে গোবৰেৰে মচি থাকে যে একদম চোতাল ফুট লগাই ল'লোঁ এইফালে সকলোৱে লগালে এইফালে মা দেখাই দিয়ক ফুটটো এয়া মা এয়া সুদীপ দা ধুনীয়াকৈ আমি চবেই ফুট লগাই ল'লোঁ এইফালে ভিনি একেবাৰে মহাদেৱে হৈ গ'ল আৰু এতিয়া আমি যাওঁ মন্দিৰ দৰ্শনৰ বাবে ডাঙৰ এটা লাইন পাতি এয়া ল'লোঁ মই পাছ 200 পিছৰ VIP পাছত লৈ এতিয়া মই বাবাৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু এয়া হৈছে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম ত্ৰ্যম্বকেশ্বৰ মন্দিৰ এয়া মন্দিৰ ভাগ দীঘলীয়া শাৰী পাতিব লগা হয় অৱশ্যে মই জনাইছোঁ মই 200 টকাৰ VIP পাছ লৈছোঁ কিন্তু তথাপিও 2 ঘণ্টা লাইন পাতিছোঁ দেই আহিও প্ৰায় 2 ঘণ্টাই হ'ল লাইন পতা আৰু আধা ঘণ্টামান লাইন পাতিলে আমি মন্দিৰ দেখা পাম আৰু ইয়াৰ পৰা যিহেতু যিকোনো ধৰণৰ কেমেৰাই এলাউ নকৰে গতিকে মই আপোনালোকক মন্দিৰৰ ভিতৰ ভাগ দেখুৱাব নোৱাৰিম কিন্তু ৰাইজৰ ভিৰ চাওক 6 ঘণ্টাৰ অন্তত বাবাৰ দৰ্শন হ'ল খুব ভাল লাগিল এতিয়া আমি উভতিছোঁ ব্লগটো ইমানতে শেষ কৰিছোঁ এতিয়া আমি মুম্বাইলৈ বুলি যাত্ৰা কৰিম আৰু মুম্বাইত লগ পাম নেক্সট ব্লগত এটা দিন নাচিক যাত্ৰা খুব ভাল লাগিল যিসমূহ বিষয় আমি কিতাপত পঢ়িছিলোঁ সেয়া স্বচক্ষে দেখিবলৈ পালোঁ জনশ্ৰুতিসমূহ জানিলোঁ আৰু বিভিন্ন মন্দিৰলৈ গৈ ভগৱানৰ আশীষ ল'লোঁ খুব এটা ভাল লগা অনুভৱ কেৱল মাত্ৰ এটা দিনৰ বাবে যিহেতু নাচিকত আছিলোঁ গতিকে আৰু কেইবাটাও চাবলগীয়া বস্তু আমাৰ আছিল সেয়া চাবলৈ আমাৰ সময় নহ'ল এতিয়া আমি মুম্বাইলৈ বুলি ৰাওনা হৈছোঁ বাকীকেইটা ব্লগত মই মুম্বাইত কি কৰিলোঁ ক'ত গ'লোঁ কি চালোঁ সেই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ব্লগ চাই থাকিব বাই বাই